প্ৰিয় শ্ৰোতাবৃন্দ, স্বাগতম জনাইছোঁ আজিৰ আমাৰ অনুষ্ঠান গল্পপাঠলৈ। ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প বানপ্ৰস্থ, পাঠৰ খণ্ড ৩। ৯ বছৰ বয়সত চাৰু নন্দন দাসৰ ঘৰলৈ আহিল। নন্দন দাসৰ ডাঙৰ ঘৰ, পকা মজিয়া। ঘৰত ইলেক্ট্ৰনিক লাইট জ্বলে। মানুহবোৰে ৩-৪খন তৰকাৰী ভাজিৰে ভাত খায়। মাধৱীক মটৰ গাড়ীৰে স্কুলত থৈ আহেগৈ, আকৌ লৈ আহে। কিছুদিন চাৰুৰ বৰ অসুবিধা হ'ল। এইবোৰ মজিয়া বা কেনেকৈ সাৰে, এইবোৰ বাচন বা কেনেকৈ ধুৱে। চীনামাটিৰ পিৰিচ পিয়লা ধুই থাকোঁতে যিদিনা মাধৱীৰ মাকে চাবি ভাগিব কেনেবাকৈ বুলি কয়, সেইদিনা চাৰুৰ হাত বেছিকৈ কঁপে। পিৰিচ পিয়লাবোৰ জাপ মাৰি তাইৰ সৰু সৰু হাত দুখনৰ মাজৰ পৰা ওলাই যাব খোজে। এমাহৰ পাছত সেই পিয়নটোৰ হাতত চাৰুৰ মাকলৈ টকা ১০টা দিবৰ সময়ত নন্দন দাসে ঘৈণীয়েকক সুধিলে, ছোৱালীজনী বেয়া হ'ব নালাগে, শিকাই বুজাই ল'লেই পাৰিব চাগে নহয়? পাৰিলে। পিছৰ দিনবোৰত চাৰুৱে ঘৰখনৰ প্ৰায় সকলো কাম কৰিব পাৰিলে। আদা নহৰুৰ বাকলি গুচাবলৈ এদিন তাই পাকঘৰত সোমাইছিল। পাছত এদিন তাই বিশিষ্ট আলহীৰ কাৰণে মাধৱীৰ মাকৰ সমানে সমানে কাম কৰি বিধে বিধে ৰান্ধিব জনা হ'ল। বাচনৰ কিনাৰত জোলৰ এটোপাও লাগি নথকাকৈ ডাইনিং টেবুলত খোৱা বস্তু সজাই দিব পৰা হ'ল। নন্দন দাস সংগীতপ্ৰেমী মানুহ। তেওঁৰ ঘৰত মাজে মাজে সংগীতৰ বৈঠক বহে। ঘৰৰ বাকী মানুহবোৰ শুই পৰিলে চাৰুৱে অকলে পৰে পৰে বৈঠকৰ মানুহক চাহ কফিৰ যোগাৰ ধৰি থাকিব পৰা হ'ল। মাধৱীৰ ভায়েক দুটাক, তোমালোকে বাৰু কিয় বাৰে বাৰে পাৰি থোৱা বিচনাবোৰত উঠা, কোৱাচোন? যোৱা আগফালৰ চকীত বহি ছবি চোৱাগৈ। 10 বাৰ বিচনাকে পাৰি থাকিম, মোৰ আৰু কাম নাই নেকি বুলি ধমক দিব পৰা হ'ল। পঢ়াৰ সময়ত কোনোটোৱে ৰেডিঅ' বজাই দিলে চাৰুৰ ৰেডিঅ'টো বন্ধ কৰি দিয়াৰ ক্ষমতা হ'ল। নাই, নন্দন দাসৰ ঘৰৰ কাৰো চাৰুৰ প্ৰতি সামান্য অভিযোগ নাই। পাকঘৰৰ চাবি, ষ্ট'ৰ ৰুমৰ চাবি, ৰেফ্ৰিজাৰেটৰ চাবি চাৰুৰ হাতত। কোনোদিনাই এচামুচ চেনিৰ ইফাল সিফাল হোৱা নাই। কোনোদিনাই তাই ঘৰখনৰ শেষ মানুহজনে খাই নুঠালৈকে নিজে খাবলৈ বহা নাই। বহুত দিন তাই মাছৰ নামত গালৰ ওচৰৰ জোনবাইহেন সাৰ একোডাল চপি আছে। কেতিয়াবা মাধৱীৰ মাকে সোধে, কি তোলৈ মাছ নাথাকিলেই নেকি? হ'ব দিয়ক, জোল পাইছোঁ নহয় বুলি চাৰুৱে হাঁহিব খোজে। কোনো অভিযোগ নাই। কিন্তু তথাপি এটা সমস্যা ডাঙৰ হৈ আহিছিল। এইখন ঘৰত চাৰুৰ 9 বছৰ পাৰ হৈ গ'ল। চাৰুৰ বয়স 18 বছৰ হ'ল। সুন্দৰকৈ নিয়াৰিকৈ ঘৰখন চলি আছে কাৰণেই নন্দন দাসহঁতে কোনেও যেন মন কৰাৰ সুবিধাই পোৱা নাছিল চাৰু কিমান ডাঙৰ হ'ল।